নমস্কাৰ বন্ধু বান্ধৱীসকল, ডেজিজ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ছাগলী মাংসৰ এটা ৰেচিপি, যিটো অতি কম মছলা ব্যৱহাৰ কৰি বনাই দেখুৱাম। তেতিয়াহ'লে আহকচোন আজি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। আজি এই ছাগলী মাংসৰ ৰেচিপিটোৰ বাবে মই 1 কেজি ছাগলী মাংস লৈছোঁ আৰু 6টামান আলু এনেকুৱা শেপত কাটি লৈছোঁ আৰু 5টা মিডিয়াম সাইজৰ পিঁয়াজ অলপ এনেকৈ দীঘলে ডাঠকৈ কাটি লৈছোঁ। তাৰপিছত আদা নহৰু ডাঙৰ চামুচেৰে 1.5 চামুচ লৈছোঁ, শুকান জলকীয়া 4টা লৈছোঁ, কেঁচা জলকীয়া 7টা এনেদৰে খুন্দনাত পিচি লৈছোঁ। আৰু মছলাৰ ভিতৰত মই লৈছোঁ ৰেড চিলি পাউডাৰ সৰু চামুচেৰে 1 চামুচতকৈ অলপ কম, মিট মছলা সৰু চামুচেৰে 1 চামুচ, জিৰা পাউডাৰ সৰু চামুচেৰে 1 চামুচ আৰু ধনিয়া পাউডাৰ আধা চামুচ লৈছোঁ। মই এই ছাগলী মাংসৰ ৰেচিপিটো অতি সাধাৰণভাৱে গাঁৱলীয়া পদ্ধতিত বনাম। এইখিনি মই জুইত বনাম। কেৰাহীখনত অলপ মিঠাতেল দি লৈছোঁ আৰু তেলখিনি গৰম হ'লে শুকান জলকীয়াকেইটা ভাঙি মই ইয়াত দি দিম। তেলখিনি গৰম হৈছে, মই এতিয়া শুকান জলকীয়া 4টা এনেদৰে ভাঙি দি দিম। এনেদৰে শুকান জলকীয়াখিনি ভাঙি দিলে তেলত শুকান জলকীয়াৰ যিটো ধুনীয়া সুগন্ধ সেইটো সোমাই যায়। এতিয়া মই এইখিনি অকণমান লৰাই দিম আৰু এইখিনি অকণমান ৰঙচুৱা হ'লে পিঁয়াজখিনি দি দিম। এইখিনি ৰঙচুৱা হৈছে, মই এতিয়া কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি অকণমান কোমল হ'ব লাগিব, তেতিয়ালৈকে ভাজিম। তাৰপিছত আমি ইয়াত আদা নহৰুখিনি আৰু কেঁচা জলকীয়াখিনি দি দিম। এয়া পিঁয়াজখিনি অলপ কোমল হ'বলৈ ধৰিছে। এতিয়া মই আদা নহৰু দিয়াৰ আগতে এই পিঁয়াজখিনি ভাজি থাকোঁতে আধা চামুচ চেনি দি দিছোঁ। আকৌ অকণমান ভালদৰে লৰাই দিম। চেনি দিলে মাংসখিনিৰ কালাৰটো বহুত ধুনীয়া হয় আৰু সোনকালে মাংসখিনি সিজে, সেইবাবে মই চেনিটো ব্যৱহাৰ কৰিছোঁ। এতিয়া এই পিঁয়াজখিনি ৰঙচুৱা পৰিছে, মই এতিয়া আদা নহৰু আৰু এই খুন্দি ৰখা কেঁচা জলকীয়াখিনি ইয়াত দি দিম। এতিয়া ভালদৰে লৰাই দিম আৰু আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে এইখিনি ভাজি থাকিম। এতিয়া মই এইখিনি ভাজি আছোঁ, ভালদৰে কেঁচা গোন্ধটো যোৱা নাই, সেয়ে ভাজি আছোঁ। মোৰ যদি ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু কিবা ভুল হ'লেও কৈ দিব যাতে মই সেইখিনি শুধৰাই ল'ব পাৰোঁ। আপোনালোকৰ তেনেকুৱা এটা কমেণ্টে মোক এটা নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা দিয়ে, সেয়ে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগে। আৰু আপোনালোক যদি এই চেনেলটোত নতুন হয় তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মোৰ এই চেনেলটো নতুন আৰু আপোনালোকৰ সঁহাৰি অবিহনে মই আগবাঢ়ি যাব নোৱাৰোঁ। সেয়েহে যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰে যেন। এতিয়া পিঁয়াজ আৰু আদা নহৰুখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত শুকান মছলাখিনি দি দিম। মই এতিয়া ইয়াত হালধি পাউডাৰ দিম। মই হালধি পাউডাৰ আৰু নিমখৰ কথা ক'বলৈ পাহৰি গৈছিলোঁ। এতিয়া সৰু চামুচেৰে মই 2 চামুচ ইয়াত হালধি ব্যৱহাৰ কৰিম। এতিয়া ভালদৰে লৰাই দিম। হালধিখিনি দিয়াৰ পিছত মই অলপ ভাজি ল'লোঁ। আৰু সদায় মনত ৰাখিব, শুকান মছলাখিনি যেতিয়া আমি দিম, গেছেই হওক বা জুইয়েই হওক, সদায় একদম ল' কৰি ৰাখিব। গেছৰ ফ্লেম হ'লেও ল' কৰি ৰাখিব আৰু জুইত বনালেও জুইটো একেবাৰে কমাই দিব। এতিয়া বাকী শুকান মছলাখিনি মই ইয়াত দি দিম। এতিয়া মিট মছলা দিছোঁ, কাশ্মীৰ ৰেড চিলি পাউডাৰ দিছোঁ, জিৰা পাউডাৰ দিছোঁ আৰু এয়া ধনিয়া দি দিছোঁ। আৰু এতিয়া এইখিনি ভালদৰে ভাজি থাকিম 2-3 মিনিটৰ কাৰণে।
এইখিনি এতিয়া ভজা হৈ গৈছে। মই আগৰ ভিডিঅ'টো কৈছোঁ যে শুকান মছলা দিলে সদায় গেছটো কমাই ৰাখিব বা জুইখিনি কমাই ৰাখিব, নহ'লে সেই মছলাখিনি জ্বলি যাব। এতিয়া একেবাৰে কম জুইত এইখিনি ভাজি ল'লোঁ আৰু এতিয়া এই মাংসখিনি মই ইয়াত দি দিম। এই মাংসখিনি দোকানৰ পৰা কিনা নহয়, এইখিনি ঘৰৰ ওচৰতে কটা মাংস, এইখিনি দোকানৰ মাংস নহয়। আৰু এনেকুৱা মাংস জুইত বনালে টেষ্টটো বহুত ভাল হয়। আৰু ছাগলী মাংস জুইত বনোৱা টেষ্টটো সকলোৱে জানে বহুত ভাল হয় বুলি, গেছতকৈ জুইৰ সোৱাদটো বহুত বেলেগ। এতিয়া এইখিনি আমি ইয়াত দি দিম। এতিয়া এইখিনি ভালদৰে লৰাই থাকিম। এতিয়া প্ৰায় 10 মিনিটমান এই মাংসখিনি ভালদৰে লৰাই ভাজি থাকিব। তাৰপিছত যেতিয়া মাংসখিনি আধা সিজা হ'ব তেতিয়া আমি ইয়াত আলুখিনি দি দিম। তাৰপিছত মাংসখিনিৰ পৰা ইয়াত তেল এৰিবলৈ আৰম্ভ কৰিছে। প্ৰায় আধা সিজা হৈ গৈছে এইখিনি মাংস। এতিয়া আমি ইয়াত আলুখিনি এড কৰি দিম। আলুখিনি এড কৰি এতিয়া ভালদৰে মাংসখিনি আৰু আলুখিনি ভালদৰে লৰাই থাকিম। এইখিনি 2-3 মিনিটৰ কাৰণে ভাজি থাকিম। সকলোৰে মাংস বনোৱা বেলেগ বেলেগ ষ্টাইল থাকে, কিন্তু মইনো আজি আমাৰ পাকঘৰত কেনেকৈ বনালোঁ সেইখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া ভালদৰে 2-3 মিনিট আকৌ ভাজিম। আলুখিনি দিয়াৰ পিছত মই মাংসখিনি আৰু আলুখিনি ভালদৰে 5 মিনিটমান এনেকৈ ভাজিলোঁ। ভালদৰে লৰাই এনেকৈ ভাজি আছিলোঁ। এতিয়া মই ইয়াত গৰম পানী দি দিম। আপোনালোকে পানীখিনি নিজৰ প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰিব। এতিয়া গৰম পানীখিনি দি দিয়াৰ পিছত মই এটা ভালদৰে উতল আহিবলৈ দিম। আৰু উতল অহাৰ পিছত মই পুনৰ 10-15 মিনিটৰ কাৰণে কম জুইত ঢাকনি লগাই সিজি থাকিবলৈ দিম। এতিয়া এয়া উতল আহিছে। মই 10-15 মিনিটৰ কাৰণে ঢাকনি এখন ইয়াত লগাই দিম আৰু ভালদৰে সিজিবলৈ দিম। এয়া 15 মিনিটমান সিজোৱাৰ পিছত মই ঢাকনিখন খুলি লৈ এতিয়া চাম। মই কম জুইত এইখিনি সিজাই আছিলোঁ যাতে ভালদৰে সিজি যায়। এয়া মাংসখিনি আৰু আলুখিনি ভালদৰে সিজি গৈছে। এয়া চাওক মাংসখিনি কি ধুনীয়াকৈ সিজিছে। মোৰ এইখিনি প্ৰথমৰ পৰা প্ৰায় 45 মিনিটমান সময় গোটেই মাংসখিনি সিজালৈকে, ভজাৰ পৰা সিজালৈকে লাগিলে। 45 মিনিটত মোৰ ছাগলী মাংসৰ কাৰী ধুনীয়াকৈ সিজি গৈছে আৰু হৈ গৈছে। আৰু এতিয়া মই জুইৰ পৰা এইখিনি নমাই দিম। এইখিনি বাতি এটাত মই উলিয়াই লৈছোঁ। অতি কম মছলা ব্যৱহাৰ কৰি মই এইখিনি বনাইছোঁ আৰু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে যদি এনেকৈ কোনোদিন নাই খোৱা তেতিয়াহ'লে এনেকৈ বনাই খাই চাব আৰু মোক কমেণ্টত লিখিবলৈ নাপাহৰিব কেনেকুৱা লাগিলে।